কাৰ্যবাহী তুলিৰাম ৰংহাঙে গুণোৎসৱৰ মূল্যায়কৰ দলৰে গৈ পৰিদৰ্শন কৰিলে মহংদি যোৱা প্ৰাথমিক বিদ্যালয় বাউণ্ডাৰী বেৰা দিব কলে ৰংহাঙে খাদ্যত বিক্ৰিয়া হয় ডিফুৰ ৰেংমা কলনীৰ এটা পৰিয়ালৰ সদস্য তথা আত্মীয় চিকিৎসালয়ত চিকিৎসাধীন দায়িত্ব স্বীকাৰ ৰয়েল সুইটছৰ স্বত্বাধিকাৰীৰ বিধায়ক উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া কেচিএছৰ ভৱন ঠাই টুকুৰত কেইটামান ইটা পেলাই থৈ দায়িত্ব সামৰিলে বিধায়ক জয়ৰাম ইংলেঙে নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে সমগ্ৰ কাৰ্বি আংলঙত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বমুঠ 1300 খনত ইতিমধ্যে গুণোৎসৱ আৰম্ভ হৈছে গুণোৎসৱ চলি থকা সময়ত খুদ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আন মূল্যায়কৰ দলৰে গৈ আজি পুৱা 9 বজাত উপস্থিত হ'ল গৈ মহংদি যোৱা প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মতে কাৰ্বি আংলঙৰ প্ৰাথমিক বিদ্যালয়সমূহত গুণোৎসৱৰ প্ৰাৰম্ভিক কাম-কাজ যোৱা কালিৰে পৰা আৰম্ভ হৈছে যদিও ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ গুণাগুণৰ প্ৰকৃত মূল্যায়ন আৰম্ভ হৈছে আজিৰে পৰা মহংদি যোৱা প্ৰাথমিক বিদ্যালয়ত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে অভিযন্তা মিজিক ৰো সৰ্বশিক্ষাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ নয়ন পাঠক গৈছিল আজি পৰিদৰ্শন কাৰ্যত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাৰ্থনা সময়ৰ পৰা শ্ৰেণীত লিখা পঢ়া আদি সকলোবোৰ পৰিদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কিছু সময় কটোৱাৰ পিছত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় কোৱালিটি এডুকেশ্যন যদি এষ্টাব্লিছ কৰিব লাগে তেওঁলোকে গুণোৎসৱ পাতাটো সেইবিলাক আমি কাৰ্বি অট'নমাছ কাউন্সিল জৰিয়তে সোনকালে আমি স্পেচিয়েল টেট এটা পাতিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু যিমানখিনি অভাৱ অভিযোগ স্কুলবিলাক আমি পূৰণ কৰিবৰ কাৰণে আমি কাৰ্বি অট'নমাছ কাউন্সিলৰ পৰা হয় কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অহা এবছৰৰ ভিতৰত বিদ্যালয়খনৰ বাউণ্ডাৰী বেৰা দিয়া হ'ব বুলি মূল্যায়নৰ বাবে যোৱা বিষয়ববীয়া তথা সাংবাদিকসকলৰ সন্মুখত মহংদি যোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক প্ৰতিশ্ৰুতি প্ৰদান কৰে লগতে সৰ্বশিক্ষাৰ জিলা মিছন কোঅৰ্ডিনেটৰ নয়ন পাঠকে সাংবাদিকক জানিব দিয়ে যে কাৰ্বি আংলঙৰ সৰ্বমুঠ 1300 খন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় চলি আছে গুণোৎসৱ বাহিক মূল্যায়ন আজিৰ ভিতৰত 529 বিদ্যালয়ত মূল্যায়ন কৰিব ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ খাদ্যত বিক্ৰিয়া হৈ ডিফু ৰেংমা কলনীত এটা পৰিয়ালৰ সদস্য তথা আত্মীয়সকল ভীষণ অসুস্থ হৈ ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন এটা সময়ত চহৰৰ সাধাৰণ গ্ৰাহকৰ পৰা অভিজাত্যসকলৰ আটাইতকৈ বিশ্বাসী আৰু জনপ্ৰিয় ৰয় বেকাৰীৰ পৰা কিনি অনা চেণ্ডউইচ সন্ধিয়া চাহৰ লগত খাই ভীষণভাৱে অসুস্থ হৈ পৰে আশ্বেন ৰেংমা পৰিয়াল তথা আত্মীয় স্বজনৰ অৱশ্যে এই কাৰ্যৰ বাবে দায়িত্ব স্বীকাৰ কৰি ৰয় বেকাৰীৰ স্বত্বাধিকাৰীয়ে বিক্ৰিয়া হৈ চিকিৎসাধীন আটাইৰে চিকিৎসাৰ দায়িত্ব লৈছে যোৱাকালি সন্ধিয়া প্ৰায় 7 মান বজাত আন দিনৰ দৰে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী আছৱানৰ পৰিয়ালটোৱে হোম সাৰ্ভিস কৰি উঠি চাহৰ সৈতে ৰয় বেকাৰীৰ পৰা কিনি অনা চেণ্ডউইচ খাইছিল পৰিয়ালটোৰ সূত্ৰই জানিব দিয়া মতে পৰিয়ালটোৰ 13 জন সদস্যই খাইছিল চেণ্ডউইচ খাওঁতে আটাই ৰং ধেমালি কৰিয়ে খালে কিন্তু মাছ নিশা প্ৰায় 12টা মান বজাৰ পৰা এজনৰ পিছত এজনকৈ পেটত অসম্ভৱ বিষৰ লগতে বমি কৰিবলৈ আৰম্ভ কৰে পুৱালৈ আটাইকে ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বৰ্তমান আটাইকে চিকিৎসাৰ দায়িত্ব ৰয় বেকাৰীৰ স্বত্বাধিকাৰীয়ে লৈছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰয় বেকাৰীৰ স্বত্বাধিকাৰীয়ে কয় এক্সিডেণ্ট এইটো আজিৰ কেছটো মই কম 100% এক্সিডেণ্টেল কেছ এইটো মানে ধৰক ইণ্টেনশ্যনেলি কেতিয়াও হ'ব নোৱাৰিব কিয়কি মই যদি আপোনাক খুৱাব বিচাৰোঁ মই আপোনাক খুৱাই মই আপোনাক সন্তুষ্ট কৰিব বিচাৰিম মই আপোনাক খুৱাই বেমাৰ কৰিব কেতিয়াও নিবিচাৰোঁ আপোনালোকে এইটো টেষ্ট কৰি চাইছে নেকি হয় আমি নিজে খাওঁ আমি নিজে ইভিনিঙত আমি নিজে আমাৰ বস্তুৱে খাওঁ মানে আপুনি নিজে খোৱাৰ সময়ত এইটো কি পাইছে টেষ্টটো চেমে আছে টেষ্টটো আৰু এনেকৈ আকৌ এইটো হোম ছাৰ্ভিচ যে কেইজন ৰেংমা এইটো লৈছে এইটো কেনেকৈ ঘটনাটো ঘটিছে এতিয়া চাওক কালিতো এইটো লোৱাটো বহুতজন আছিলে কিন্তু ঘূৰাৰ পৰা আৰু যোনে ৰেংমা পৰা আমাৰ নিজৰ পৰিয়াল মানুহ আমাৰ আজিৰ ৰিলেশ্যন নহয় ধৰক লং টাইম চিল চাইন্স তো এতিয়া এহেঁতৰ ফেমিলিৰ যদি কিবা এটা প্ৰব্লেম আছে ক'লে এইটো আমি বহুত ডিপলি কণ্ডলেন্স আমাৰ লগত থাকিব তেখেতক আমি সদায় মানে তেখেতৰ লগত থাকিম সেইকাৰণে জাষ্ট
অন দ্যাট ইস্যু আমি পুৰা লগ কৰি আছোঁ। আনহাতে খাদ্য বিক্ৰিয়াত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসা কৰি থকা ডাক্তৰ লংমিন্দাৰ টিমুঙে এই সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ বিৰত থাকি মাত্ৰ এষাৰে কয় যে এতিয়াও গোটেইবোৰ ঘটনা নিৰীক্ষণৰ ভিতৰতে আছে, কালিলৈহে বিতংভাৱে ক'ব পৰা যাব। উল্লেখ্য, কাৰ্বি ষ্টুডেণ্ট ইউথ এছেম্বলিৰ ছাত্ৰ নেতাসকলে ৰয় বেকাৰীৰ স্বত্বাধিকাৰীক এনে দায়িত্বহীনতাক কাৰ্যক তীব্ৰ গৰিহণা দিছে। লগতে ৰংথেংস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খোৱা খাদ্যসমূহ পৰিষ্কাৰ পৰিচ্ছন্নৰে অৱস্থাত প্ৰস্তুত কৰিবলৈ মিঠাই দোকানী তথা হোটেলৰ মালিকসকলক অনুৰোধ কৰিছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনক চোকা নজৰ ৰাখিবলৈ অনুৰোধ কৰে ছাত্ৰ নেতাগৰাকীয়ে। মঙ্গল সিংহৰ ৰিপৰ্ট, কাট নিউজ। হাওড়াঘাটৰ বিধায়ক জয়ৰাম ইংলেঙে পৰিকল্পনা ঠিকেই কৰিছিল। বৃহত্তৰ দেনগাঁৱৰ সাংস্কৃতিক প্ৰেমীসকলৰ বাবে বিধায়কৰ এই প্ৰস্তাৱ আৰু পৰিকল্পনাত আনন্দিত হ'ল, কিন্তু সাংস্কৃতিক ভৱন নিৰ্মাণৰ নামত পেলাই থোৱা ইটা পেলোৱা ভাগে থাকি গ'ল আজিও। চাওঁ আহক ৰবীন বেৰ এই ৰিপৰ্ট। কাৰ্বি পৰম্পৰাগত কৃষ্টি সংস্কৃতিক আগুৱাই নি বিশ্বত দৰবাৰত থিয় কৰাবলৈ সংস্কৃতিক প্ৰেমী ৰাইজে যোৱা 1974 চনৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্বি যুৱ মহোৎসৱ নাম দি উলহ মালহেৰে পালন কৰি আহিছে। নিজৰ কৃষ্টি সংস্কৃতিক প্ৰাণ ভৰি ভাল পোৱা ব্যক্তিৰ ভিতৰত বিধায়ক জয়ৰাম ইংলেঙো থাকিবই লাগিব। সেয়েহে তেওঁ এনে এটা মহৎ চিন্তাৰে কাৰ্বি পৰম্পৰাগত সংস্কৃতিক আগুৱাই লৈ যোৱাৰ বাবে চৰ্চাৰ বাবে এটা স্থায়ী ভৱন নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্য নিশ্চয়কৈ অতি প্ৰশংসনীয়। কিন্তু যোৱা 2016 চনৰ 3 ডিচেম্বৰৰ দিনা নমাটি পৰিষদীয় সমষ্টিৰ VDCৰ অধ্যক্ষ তপন বৰদলৈ হতুৱাই সাংস্কৃতিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰোৱাৰ পিছত আজি 2017 চনলৈকে এইদৰে কেইটুকুৰামান ইটা পেলাই থৈ বিধায়ক ইংলেঙে সামৰিলে দায়িত্ব। এনে পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং ৰাইজ তথা বৃহত্তৰ নমাটি সমষ্টিৰ জনসাধাৰণে কি বুলি ক'ব বা কি বুলি কোৱা উচিত? ভৱনটো নিৰ্মাণৰ বাবে ইতিমধ্যে ধাৰ্য কৰি দিয়া টকা কলৈ গ'ল? হয়তো বিধায়ক ইংলেঙৰ সৈতে ঠিকাদাৰ তথা কেইজনমান হাংগু পাংগুৰ মিলি ভকত আত্মহাত হৈ গ'ল। যি হ'ল এতিয়া পুনৰ নতুনকৈ KCSৰ নতুন ভৱন নিৰ্মাণ হৈ উঠাটো কামনা কৰিছে স্থানীয় সাংস্কৃতিক প্ৰেমী ৰাইজে। বিগত কেইবাদিনৰে পৰা এক সংশয় তথা চেপা উত্তেজনাত দিন অতিবাহিত কৰা কাৰ্বি আংলং আৰু মেঘালয় সীমান্তবাসীৰ খবৰ ল'লেগৈ কাৰ্বি ছাত্ৰ সন্থাই। কাৰ্বি ভূমিত মেঘালয়ৰ ছাইনবোৰ্ড আঁৰি দিয়া কথাক লৈ দুই সীমান্তবাসী ৰাইজৰ মাজত যোৱা মাহত যুদ্ধংদেহী পৰিস্থিতি উদ্ভৱ হোৱাৰ কথা আমি কাট নিউজৰ যোগে বাতৰি পৰিৱেশন কৰিছিলোঁ। কিন্তু আজি পৰ্যন্ত এই সন্দৰ্ভত ৰাজ্য বা স্থানীয় প্ৰশাসন তথা শাসক দলে গুৰুত্ব নোলোৱাটো অতিকৈ দুৰ্ভাগ্যজনক বুলিবই লাগিব। কাৰ্বি ছাত্ৰ সন্থাই এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে সীমান্তবাসী ৰাইজৰ কাষত তেতিয়াও উপস্থিত হৈছিল আৰু 10 অক্টোবৰৰ দিনাও পুনৰ উপস্থিত হৈ খবৰ ল'লে অনিশ্চিত আশংকাত ভুক্তভোগী থকা ৰাইজৰ। হয়, হামৰেনৰ পৰা 50 কিলোমিটাৰ নিলগত কাৰ্বি আংলঙৰ সীমান্তত থকা মেঘালয়ৰ টাহপাত আৰু লাপাঙাপ গাঁৱৰ ৰাইজে 1 কিলোমিটাৰ আগুৱাই আহি কাৰ্বি ভূমিত খাচীয়াৰ ভাষাৰে লিখা মেঘালয়ৰ ছাইনবোৰ্ড আঁৰি দিয়াক কেন্দ্ৰ কৰিয়ে আৰম্ভ হৈছিল দুই সীমান্তবাসী ৰাইজৰ মাজত ভীষণ অৰিয়াঅৰি। এই খবৰ পোৱা সত্ত্বেও ৰাজ্য চৰকাৰ বা কাৰ্বি সাহিত্য শাসিত পৰিষদৰ সাহসীয় দল নতুবা জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াক লৈ কাৰ্বি ছাত্ৰ সন্থাই উদ্বেগ প্ৰকাশ কৰিছে। হামৰেন জিলা কাৰ্বি ছাত্ৰ সন্থাৰ চেমছন টেৰাঙৰ নেতৃত্বত KSAৰ কেন্দ্ৰীয় কমিটি, হামৰেন জিলাৰ কেন্দ্ৰীয় কমিটি, জিৰিকিনডেং KSA, ৰংপাংবং KSAৰ সদস্য তথা বিষয়ববীয়াসকলে মিলি সীমান্তত উপস্থিত হয়। সংশয় আৰু উত্তেজনাত দিন অতিবাহিত কৰা কাৰ্বি আংলং সীমান্তৰ 12খন গাঁৱৰ বুঢ়াসকলৰ সৈতে মত বিনিময় কৰি সুখ দুখৰ খবৰ লয়। ইয়াৰ পিছত সেই ছাইনবোৰ্ড আঁৰি দিয়া ঠাইখিনি পৰিদৰ্শন কৰে ছাত্ৰ সন্থাৰ নেতাসকলে। আলো পেন চেংলক টেলিভিজন লং asitin news channel long nile tum lang dulo pen theglong lo nile tum ta halda kiba na bangke je Meghalaya government tum pen si land nang ka encroachment long le aso adu hoi nang ke pet la bangke kilometer isian karbiang long le sunang parlu du si halada bangke pinangan nitum birta alu long samet hek ponong lo tapi nitum dak bang det pen thek tulong bang hok pet bangke
pini ladak abang ke direct mana Meghalaya government pen abang ke dak amithang nitu gov of Meghalaya pugela pubang nang ka chit tok abang ni tum thek long le la so signboard long ke la si la bang jasemet pen ni tum ka pinam kang tum abang ke Meghalaya lo kedu hala isia rong Meghalaya rong la so lapang hap lapang gap ulabang so rong long ke do tu kamatha kahin no jok si pini abang ke lang tum matha wong rong si chingwai wong si ha kona ne dam pen si la signboard bang bunai ben si dak nang tar chok la si la so puthak bang ke pini bang ke ni tu matha lo la pan ke kisung raja lam kali la ben la bang ke dorkar blotang te lo en order tung bang pen la bang ke pena mata flok jok sita la ke pini asa Meghalaya government pen thangna ta ki puja lam the dai sin tu mat ene ke kar bianglong la pen Meghalaya la bang so hoi ka chidong dai mate kana ke peda bang ke la dak chot pukali antayar la block 1 block 2 alu along pen along bangke government tu pen la puson miri hinang ki hing ba school ngi ki la puson dadu la pen si halapu is kar bianglong anak pulang te Nagaland la pen kar bianglong hala dak sata mi government tu lena claim ke sami naga tum sinang cirai lu son sia pitsi government tu nak kitun nasi la dak ta nona ku ke rongara tum cirai mo fit government tu nang dajima pini la bang sona encroachment bangke west kar bianglong det kali la ke amut piala meti pini kar bianglong ara tum thur pak pen chesong ni la pen kar bianglong abang ke kadu ko beta chini lo lagi sia serang long ladak pini hajat natural resources ta ladak available pe la so putha la so pot bangke pini kapre kalong ke dos tir tu mangtala bangke amek nang dilor posi la bangke pini lapu west kar bianglong lapu det kali lapu east kar bianglong nasta mi la sona ke pet adu hoy la sona ke pet bangke ani bang dai tum thek dam lo la si tum ki puji bangke pini bangke dak la Langhempi tapat la so area lom hapu is kar bianglong anat pusitame bokajana bordara jo langkaijana jo sariajana penapu la so area bordara lom hala dagalong kidu promuni tum bala da kidu promuni tum dera problems kali bang sini tum puji la sila bang solo bang ke kache fai dunia bang ke chengsia bang ke kar bianglong ke kar bianglong autonomous council isia government dolo la si la tum si authority lo la bang so long le ahem khu ma kar bianglong autonomous council posi alang li tum si la bang ke chedan dun payment ang khu bang si tum alang tum si puni tum পৰিদৰ্শন কৰি আহি ছাত্ৰ নেতা চেমছন টেৰানে সাংবাদিকৰে মত বিনিময়ত কয় যে সাইনবোৰ্ডটো প্ৰকৃততে মেঘালয় চৰকাৰে আৰি দিয়া নাছিল তাহপাত আৰু লাপাঙত ৰাইজেহে আৰি দিছিল তথাপি এই কথা সহজভাৱে লোৱাটো কাৰ্বি আংলং প্ৰশাসন তথা চৰকাৰৰ বাবে ডাঙৰ ভুল হ'ব অতি সোনকালে জিলা পৰিষদ আৰু ৰাজ্য চৰকাৰে মিলি মেঘালয় চৰকাৰৰ সৈতে আলোচনাত বহিবই লাগিব সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো সমু বাণিজ্যিক বিৰতি Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at ₹2,500 to ₹3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only ₹1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ Atur Kimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products.
and grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হোৱাৰ আগতে সাংস্কৃতিক প্ৰেমী ৰাইজে কিমানি সাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে এতিয়া মহোৎসৱ শেষ সকলোবোৰ কাৰ্যসূচী তথা অভিযান শেষ কাৰ্বি পৰম্পৰাগত কৃষ্টি সংস্কৃতিক বিশ্ব মানবৰৰ আগত উজ্জ্বল ৰূপত তুলি ধৰাৰ সকলো আবেগজেন মহোৎসৱ শেষ হোৱাৰ লগতে শেষ হৈ গ'ল আমি কব বিচাৰিছো বৰজান মাণ্ডলিক কেচিয়াছৰ উদ্যোগত অনুষ্ঠিত 25 সংখ্যক মাণ্ডলিক যুৱ কাৰ্বি মহোৎসৱ উদযাপন থলীৰ কথা যোৱা 25 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ চেং মুৰি ক্ৰংচুই পংচি আদিৰ সুৰীয়া শব্দকে ধৰি লোকনৃত্য গীতৰ তালেৰে জাক জাক ডেকা গাভৰুৰ হাঁহিৰ খলকনিৰে আকাশ বতাহ উমাল কৰি থকা বৰজান হিদিপি খেলপথাৰ অৰ্থাৎ মহোৎসৱ থলী এতিয়া নিমামাও আৰু চাৰিওফালে পেলনীয়া প্লাষ্টিক পলিথিন বেগ খাদ্য খাই পেলাই দিয়া প্লেট ডিসপোজেল ক্লাব খালি পেকেট আদি অট্টত হিচৰিতভাৱে অতিশয় দুৰ্গন্ধ আৰু বেয়া লগা পৰিৱেশ হৈছে কিন্তু এই থলীতে অনাগত দিনবোৰত কেতিয়াবা নানান খেলো অনুষ্ঠিত হ'ব পাৰে যদিও এই মুহূৰ্তত এই কদৰ্যময় পৰিৱেশ দেখিও সাফাৰ বাবে আগবাঢ়ি অহা নাই কোনো স্বেচ্ছাসেৱী সংগঠন নতুবা ছাত্ৰ তথা মহিলা সংগঠন একাংশ সচেতন ৰাইজৰ প্ৰশ্ন এনেদৰেই পেলাই কদৰ্য পৰিৱেশত পেলাই থবনে খেলপথাৰখনক আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আগন্তুক দিৱালী তথা দীপান্বিতাৰ সময়ত বজাৰত বোমা আদি বিক্ৰী নকৰিবলৈ USUKA আহ্বান জনাইছে কাৰ্বি আংলং জিলাৰ সমূহ ব্যৱসায়ী তথা দোকানীসকললৈ ধোঁৱা আৰু শব্দৰ প্ৰদূষণে যাতে জনজীৱনক বিপৰ্যস্ত কৰিব নোৱাৰে তাৰ বাবে সভা এখনত লোৱা প্ৰস্তাৱ মৰ্মে দিনৰ 2 বজাত USUKA ডিফুৰ কেন্দ্ৰীয় কমিটিয়ে জিলা উপায়ুক্তলৈ USUKA ডকমকা শাখাই ডকমকা আৰক্ষী থানাত USUKA হাৰঘাট শাখাই হাৰঘাটৰ সিভিল SDৰ হাতত USUKA বকলিয়াঘাট শাখাই বকলিয়াঘাট আৰক্ষী থানাত স্মাৰক পত্ৰ প্ৰদান কৰা বুলি দেনগাঁৱৰ পৰা কাট নিউজৰ সাংবাদিকে জনাইছে কাৰ্বিৰ পৰম্পৰাগত তথা জাতীয় পোছাক বয়ন আৰু উৎপাদনত গুৰুত্ব বঢ়োৱাৰ বাবে কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত আজি ফংবিৰিক শাখাৰ বফং টকবি গাঁৱত মুকলি কৰে এখনি বয়ন কেন্দ্ৰ ছখনকৈ তাত বব পৰা এই কেন্দ্ৰত বিশেষকৈ কাৰ্বিসকলৰ ভিন্ন পৰম্পৰাগত পোছাক বনাই সাজু কৰাৰ বাবে গুৰুত্ব দিব হয় কাৰ্বি মহিলাসকলৰ মাজত ববৰ বাবে পাৰ্গত লোক থাকোতে বহুতে গুৱাহাটী বা নগাঁৱৰ পৰা অনা কাৰ্বিসকলে নিজৰ তাঁতত বৈ অনা কাপোৰবোৰকে কাৰ্বিসকলে কিনি পৰিধান কৰি ভাল পায় ফলত লাভান্বিত হয় জিলাৰ বাহিৰৰ বেপাৰীসকলেহে তাৰোপৰি তেওঁলোকে বৈ অনা কাপোৰত কাৰ্বিসকলৰ পৰম্পৰাগত সাজত কেতিয়াবা বিৰূপ ধৰণৰ কথা এটাৰ প্ৰদৰ্শন কৰাৰ দৰে ঘটনা পৰিলক্ষিত হয় অনেক সময়ত এনে কথাসমূহৰ প্ৰতি লক্ষ্য কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনে ফংবিৰিক শাখাৰ বফং টকবি গাঁৱত বয়ন আৰু উৎপাদন কেন্দ্ৰৰ মুকলি কৰে আজিৰ এই মুকলি অনুষ্ঠানত কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ উপদেষ্টা আগষ্টিন ক্ৰামছা ডিফু টাউন কমিটিৰ প্ৰাক্তন অধ্যক্ষ মোহন সিং টিছো AIKNAৰ সভাপতি জৰ্জ ৰংপি কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি ৰাজেশ টিছো উপসভাপতি অবিনাশ ৰংহা যুটীয়া সম্পাদক এঞ্জেলা ষ্টেৰাং প্ৰমুখ্যে কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভানেত্ৰী ৰীনাতি মুংপি সম্পাদক সুকুৰ সিং টেৰন আৰু অঞ্চলটোৰ চৰকাৰী গাঁওবুঢ়া আৰু গাঁওবুঢ়াসকল উপস্থিত থাকে ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ